Hello guys, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল প্ৰিয়াজ ব্লগলৈ। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আচলতে আমিও কিবা এটা মানে কি ইণ্ডাষ্ট্ৰি ট্ৰেইনিং এটা দি আছোঁ। তাতে আমাৰো অলপ উদযাপন হৈছে। অলপ খেল ধেমালি সেইবোৰ মানে খেলৰ প্ৰতিযোগিতাও পাতিছে। খেলিলোঁ, আপোনালোকে পাব দেখিবলৈ চাব। সকলোৱে বহুত দিনৰ মূৰত আহিছোঁ। গৰমত যে ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে আৰু তথাপিও বনাইছোঁ আৰু চাব সকলোৱে। সাংঘাতিক দিন, যিটো দিনৰ পবিত্ৰতা আমি ৰক্ষা কৰি চলাটো আমাৰো এটা কৰ্তব্যৰ ভিতৰত পৰে। গতিকে তেখেতসকলে প্ৰাণাহুতি দিছিলে এই স্বাধীনতাৰ কাৰণে তাৰমানে। আৰু ক'ত কিমান কেনেকুৱা ক'ত কেনেকৈ গৈ ফুৰাইছে, ক'ত কেনেকৈ কি কৰিছিলে তাৰ কোনো হিচাপ নিকাচ নাই। তো যি কি নহওক সেই সেনেকুৱাই গৈ তেখেতসকলৰ এগেইনষ্টত আমাৰ মানুহখিনিয়ে সংগ্ৰাম কৰি 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতখন স্বাধীন হৈছিলে, বা আমি ব্ৰিটিছৰ হাতৰ পৰা সেই গোটেই শাসনৰ বাঘজৰীটো আমি টানি লৈ আহিছিলোঁ। আৰু আমি সেইকাৰণে আমাৰ পৃথিৱীৰ বুৰঞ্জীত আমাৰ ভাৰতৰ যিটো জাতি, সেই জাতিটোৰ এটা নিৰ্দিষ্ট গৰিমা আছে। এটা নিৰ্দিষ্ট গৰিমা এইটো কাৰণে আছে বুলি কৈছোঁ যে আমি যে ব্ৰিটিছৰ এগেইনষ্টত যে আমি যুঁজিছিলোঁ, মহাত্মা গান্ধীৰ নিচিনা মানুহ, আজি নেলছন মেণ্ডেলাৰ নিচিনা মানুহে মহাত্মা গান্ধীৰ কথা কিয় চিন্তা কৰে, মহাত্মা গান্ধীৰ আদৰ্শ কিয় তেখেতসকলে এই কৰে? কাৰণ আমি ব্ৰিটিছে কৰিলে বহুত কৰিব। भारत माता की जय, भारत माता की जय। lagi dapat nanti এটা চলি আছে। এই দুটা গ্ৰুপ মানে আগতে জিকিলে, এতিয়া আকৌ জিকাৰ মাজতে এটা উইনাৰ কোনো হয়। চাৰিজনী মিচিং কালি যে মে বৰকে আৰু মই খেলিম। এইবোৰ লিখা মেলা কৰি থাকিলে মই নাপাম খেলিবলৈ। খেলিম এই নাম লিখিব কৈছে। আহি যা আৰু নাই বাৰু নাই, কোনে এতিয়ালৈকে মৰাই নাই জেগাত। কোনো নাই যে দীপা। এনেকৈ ঘূৰাই দিয়াৰ কাৰণে এইফালে দৰ্শক চোৱা মানুহ লাগে, খেলা মানুহ লাগে ন। আমিও খেলিম বাৰু, অৱশ্যে খেলা নহয়। মাৰ
টাচ কৰিছে ন নাই কৰা লৰিলে যে চুটা তাৰমানে এক চুটা ছাৰে খেলিব ডালিম ছাৰ মূৰতে পৰিবগৈ পইচা নাই আহিছে দেই তাৰমানে আমাৰ ইয়াত এটাই বস্তু ডিটেক্ট কৰিব পাৰে এই চাইডত জংঘলখিনি আছে বস্তু দিলে হেৰি গম পাই যায় জংঘলত আহিব অন্য কথাই ক'লা কিন্তু এনে পটককৈ ধৰিব নোৱাৰে বৰ্ডাৰ বুলি গম পাইতো আমাৰ কুইজ প্ৰতিযোগিতা চলি আছে মই লিখা মেলাত লাগি আছোঁ তাৰপাছত এইবাৰ এইটো ন এখেতসকলে ক'ব লাগে 20 জুন তাৰিখে আমি এটা দিৱস পালন কৰোঁ সেই দিৱসটো কি দিৱস বুলি কোৱা যায় তাৰপাছত ছেকেণ্ড গ্ৰুপলৈকে গৈছে ছেকেণ্ড গ্ৰুপলৈকে গৈছে ডাইৰেক্ট কুৱেশ্যন ছেকেণ্ড গ্ৰুপে এতিয়া ক'ব লাগে আমি আজি স্বাধীনতা দিৱস পালন কৰিছোঁ এই কথা এতিয়া স্বাধীনতা দিৱস পালন কৰিছোঁ স্বাধীনতা দিৱসত আমি যিটো ৰাষ্ট্ৰীয় সংগীত গাওঁ সেই সংগীতটো গাবৰ কাৰণে কিমান সময় লাগে তাৰপাছত সেই গ্ৰুপে আকৌ হ'ব এতিয়া আমাৰ চকী খেল মিউজিক শ্ব' লাষ্টত সিহঁত দুজনী এনেকুৱা জমনিকৈ খেলিছে মানে এজনী একদম যোনফালে যায় সেইফালে চকীখন নিয়ে মানে বহুত জমনিকৈ খেলিছে মানে এনেকুৱা হাঁহিছে নহয় চবেই মানে হাঁহিয়ে পাগল হৈ গৈছে পিছত বাৰু যিজনীয়ে চকী ঘূৰাইছে সেইজনীয়ে পালে
উদযাপন ইমানতে সামৰিলোঁ। চবেই গৈছে ঘৰা-ঘৰি। কাইলৈ আকৌ পাৰ্টি আছে। কাইলৈ ধৰিহে মই ব্লগটো দিমগৈ আৰু এক্সট্ৰাকৈ নিদিওঁগৈ। কাইলৈ পাৰ্টি চাৰ্টি কৰি লওঁ, তাৰপিছত একেলগে ব্লগটো দি দিম আৰু। হ'ব আজি আনিলে এজনী এজনীকৈ ক'বগৈ নালাগে আৰু। ये हमारा पार्टी हो रहा है। এনেই আৰু খাম আৰু পাৰ্টি সৰু সুৰাকৈ এৰেঞ্জ কৰা হৈছে পাৰ্টি খাম বুলি চাই থাকোঁ।